তো নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আৰু যিহেতুকে মই ভিডিঅ'বিলাক অকণমান বেলেগকৈ বনাই আছোঁ, বেলেগ বেলেগ টপিকৰ ওপৰত কথা পাতি আছোঁ। তো সেইটো কাৰণে আজি এটা টপিকৰ ওপৰত মই কিছু কথা মনৰ কথা ক'বলৈ গৈ আছোঁ। আৰু টপিকটো হৈছে আপোনালোকে গম পায় বহুদিনৰ পৰা বহু দুৰ্ঘটনা সংঘটিত হৈ আছে, বিশেষকৈ আমাৰ দক্ষিণ কামৰূপৰ বহু দুৰ্ঘটনা সংঘটিত হোৱা আপোনালোকে দেখা পাইছে। তাৰ আঁৰত হয়তো বহু আছে, বাইকৰ এক্সিডেণ্ট কিবা কিবি। তো বিশেষকৈ ডাম্পাৰখিনি যি এটা উদ্ভণ্ডালি চলি আছে, সেইটো কাৰণে বিশেষকৈ বহু মানুহ দুৰ্ঘটনাৰ সন্মুখীন হৈ তেওঁলোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে। আপোনালোকে গম পায় ৰিচেণ্টলি বিজয়নগৰ দখলা বুলি তাত জেগাত এজন বয়সীয়া মানুহ এক্সিডেণ্ট হ'ল। আৰু দুদিনমান আগতে মিৰ্জাত মহিলা এগৰাকী এক্সিডেণ্ট হৈ দুখন ভৰি হেৰুৱাব লগা হ'ল। তো এইবিলাক দেখা পাই বহুতৰ মাজত প্ৰশ্ন উঠি আছে যে ডাম্পাৰ মালিকসমূহৰ লগত প্ৰশাসনৰ কিবা মানে বুজাবুজি আছে নেকি? তো আচলতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব লগা কথাও, কাৰণ চাওক ইমান ডাম্পাৰ বিলাক ইমান স্পীডত চলাই, তাকো গাঁৱৰ ৰাস্তাবিলাকত। আৰু বৰ্তমান আপোনালোকে যদি চাব যায় বিশেষকৈ দক্ষিণ কামৰূপৰ আপোনাৰ ডাম্পাৰৰ উপদ্ৰৱটো বহুত চলি আছে। আৰু পলুচনৰ কথাটো ক'বই নালাগে, চাৰিওফালে পলুচন, যিহেতুকে ৰাস্তা ঘাট বনাই আছে আৰু বনাৰ নামত পলুচন বহুত হৈছে আৰু ডাম্পাৰ খিনিৰ এটা বহু উপদ্ৰৱ এটা চলি আছে। তো এইখিনি কন্ট্ৰল কৰাৰ কাৰণে আমাৰ প্ৰশাসনে কি ব্যৱস্থা তেওঁলোকে লৈছে আমি গম নাপাওঁ। কিন্তু এই ক্ষেত্ৰত অতি সোনকালে প্ৰশাসনে ব্যৱস্থা এটা ল'ব লাগে। তো কাৰণ বহু মানুহ মানে প্ৰাণ হেৰুৱাব লগা হৈছে। তো আমি নিবিচাৰো যে এনেকুৱা দুৰ্ঘটনা আৰু আগলৈ সংঘটিত হওক। তো সেইটো কাৰণে আমাৰ প্ৰশাসনে ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা কৰিব লাগে। তো এইবিলাক দুৰ্ঘটনা এটলিষ্ট সংঘটিত হোৱাৰ পৰা ৰখাব নোৱাৰিলেও এটলিষ্ট কমাব পাৰে আমাৰ চৰকাৰে বা প্ৰশাসনে। এটলিষ্ট ডাম্পাৰসমূহত তেওঁলোকক স্পীড এটা লিমিট বান্ধি দিব লাগে, যাতে তেওঁলোকে ডাম্পাৰ বিলাক আপোনাৰ 30-40ৰ ওপৰত তেওঁলোকে চলাব নোৱাৰে। আৰু বিশেষকৈ গাঁৱলীয়া ৰাস্তাত তেওঁলোকে বেছি স্পীডত চলাব নালাগে। তো সেনেকুৱা ক্ষেত্ৰত মানে আপোনালোকৰ বা চৰকাৰৰ পৰা এনেকুৱা এটা নিয়ম বান্ধি দিব লাগে। আৰু প্ৰত্যেকখন ডাম্পাৰৰ স্পীড লিমিট চৰকাৰৰ পৰা বা প্ৰশাসনৰ পৰা বান্ধি দিব লাগে, যাতে তাৰ ওপৰত তেওঁলোকে আৰু স্পীডত চলাব নোৱাৰে। তো ইয়াৰ পৰা আমাৰ 5% হ'লেও দুৰ্ঘটনা কমাৰ চান্স এটা আছে। আৰু বিশেষকৈ ডাম্পাৰৰ কথাটো, ডাম্পাৰে আৰু দুৰ্ঘটনা সংঘটিত হৈ আছে বিশেষকৈ 18 বছৰৰ পৰা 22 বছৰ সেনেকুৱা ল'ৰা ছোৱালী বিলাকৰ বহুত এনেকুৱা বাইক দুৰ্ঘটনা হৈছে। আৰু দুৰ্ঘটনা হোৱাৰ তেওঁলোকৰ আচলতে ল'ৰা ছোৱালী খিনিৰ দোষ আছে, কিন্তু গাৰ্জেন খিনিৰো, অভিভাৱক খিনিৰো দোষ আছে। কাৰণ সৰু ল'ৰা ছোৱালী বিলাকক, বিশেষকৈ সৰু ল'ৰাবিলাকক কলেজ পোৱাৰ লগে লগে বাইক এখন দিয়ে। আৰু লাইচেন্স তেওঁলোকক কেনেকে দিয়া হয় সেইটো মই গম নাপাওঁ, ইমান কম বয়সৰ ল'ৰা ছোৱালী। আৰু তেওঁলোকৰ মানে অভিভাৱক খিনি অকমান চাব লাগে, কাৰণ ল'ৰা ছোৱালীক বাইক এখন দিয়াৰ আগতে 100 বাৰ হলেও ভাবিব লাগে তেওঁলোকে। তো কাৰণ সেই ল'ৰাজন হয়তো এখন বাইকৰ কাৰণে হয়তো আপোনালোকৰ ঘৰৰ পৰা তেওঁ নোহোৱা হ'ব পাৰে। তো সেইটো ক্ষেত্ৰত গাৰ্জেনে অলপ চাব লাগে। বাইক এখন দিয়ক, কথা নাই, ঘৰত এখন বাইক লাগে, কিন্তু যিবিলাক দামী দামী বাইক দিছে আৰু সেই ক্ষেত্ৰত ল'ৰাটো ঘৰত আহিছে না নাই, সেইবিলাক সময়মতে আহিছে না নাই, সেইবিলাক অভিভাৱকে চোৱাটো দৰকাৰ। আৰু বিশেষকৈ এই এক্সিডেণ্টৰ ক্ষেত্ৰত সৰু ল'ৰা যিখিনি আছে আমাৰ 18ৰ পৰা 22 বছৰ, সেইখিনি বিশেষকৈ এক্সিডেণ্টত দুৰ্ঘটনা হৈছে বা তেওঁলোক প্ৰায় ভাগ ঢুকাব লগা হৈছে। এনেকুৱা আমি নিউজ বাতৰিত এইবিলাক দেখাই পাওঁ, এক্সিডেণ্ট কিবা কিবি। তো সেই ক্ষেত্ৰত অভিভাৱকসকলেও এটা কিবা নিজৰ পৰা ষ্টেপ ল'ব লাগে। আৰু খুজিলে বুলি বাইকখন কেতিয়াও দিব নালাগে। আৰু এক্সিডেণ্টৰ ক্ষেত্ৰত আমাৰ প্ৰশাসনে এটা গুৰুত্ব দিব লাগে, কাৰণ যিসমূহ বাছ আছে আমাৰ এইটো গোৱালপাৰা লাইনত চলে, সেই বাছখিনিৰ কোনো এটা স্পীড লিমিট নাই। বাইক চলোৱা দে মানে 80-90 এইবিলাক 100ত সেনেকে চলে। তো সেইটো কাৰণে আমাৰ বাছখিনিতো তেওঁলোকক এটা লিমিট বান্ধি দিব লাগে, স্পীড লিমিট এটা বান্ধি দিব লাগে। কাৰণ আপোনালোকে যেতিয়াই সেইটো ৰাস্তাৰে যায় গোৱালপাৰা ৰোডত, বাছ কেইখনৰ কোনো মানে তেওঁলোকৰ স্পীডৰ সীমা নাই, তেওঁলোকে যেনেকে তেনেকে অভাৰটেক কৰে। এই ৰিচেণ্টলি যোৱা সপ্তাহত মোক মিৰ্জাত মানে বাছ এখনে খুন্দিয়াই দিব ওলাইছিলে, মই চাইডেদি গ'লো, এতিয়া চাইডত এটা ড্ৰেন আছে, ড্ৰেনত মই বাইকখন নমাই দিব লগা হ'ল। তো মই বাছখন মই নাম্বাৰটো নোট নকৰিলো, আচলতে মই নোট কৰিব লাগিছিল। তো সেই এনেকুৱা হয়তো যদি মই এইফালে যাওঁতে খালত নগৈ মই বেলেগ জেগাত নামি গলো হয়, বাইকখন স্পীডত থাকিলো হয়, তেতিয়াহ'লে মই দুৰ্ঘটনা মোৰ এটা ঘটাৰ চান্স আছিলে। তো এনেকুৱা বহুত আৰু মানে নিয়ম আছে। আৰু ই ৰিক্সা খিনিকো অলপমান তেওঁলোককো চাব লাগে। তো এইবিলাক গোটেই এক্সিডেণ্ট কিবা কিবি এইবিলাক অলপমান চৰকাৰে এইটো গুৰুত্ব দিব লাগে। কাৰণ ডাম্পাৰ হওক বা বাইক চলোৱা যুৱক খিনি হওক, তো গোটেইখিনি সামৰি চৰকাৰে এক্সিডেণ্ট ৰোধৰ ক্ষেত্ৰত কিবা এটা কৰিব লাগে। আৰু আশা আছে আমাৰ চৰকাৰে বা আমাৰ
যি মুখ্যমন্ত্ৰী ডাঙৰীয়া মামাই কিবা এটা কৰিব বুলি আমাৰ আশা আছে। তো এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু মানুহৰ মাজত এটা এৱাৰনেছৰ সৃষ্টি কৰক, আপোনালোকে সহায় কৰক। আৰু যদি চেনেলটোত আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব। আৰু মই যদি এনেকুৱা কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাব লাগে আমাৰ সমাজত চলি থকা এনেকুৱা ধৰণৰ ঘটনাবোৰত তো আপোনালোকে এটা কমেণ্ট কৰি জনাব। তো আজিলৈ এইখিনিয়ে, নমস্কাৰ।